আমি আলোচনা কৰিম। এতিয়া আপোনালোকে গম পালে যে ভকতসকলে যজ্ঞ কৰি ঈশ্বৰক আৰাধনা কৰাৰ লগে লগে ভগৱন্তই গম পালে যে এওঁলোকে মোক পাবৰ কাৰণে এই যজ্ঞ আৰম্ভ কৰিছে। সেইকাৰণে তেওঁ এটা সুন্দৰ ৰূপত আহি তেওঁলোকৰ মাজত দেখা দিলেহি। দেখা পোৱাৰ লগে লগে ভকতসকলে ৰজা ৰাণীক আগত লৈ তেওঁলোকে ভগৱন্তক স্তুতি আৰম্ভ কৰি আছে। এই স্তুতিৰ মাজেদি ভকতসকলে ভগৱন্তক কি ক'ব খুজিছে? ঋতিজ বদতি শুনা প্ৰভু দামোদৰ, ত্ৰিভুৱনে পূজ্যতম তুমি সি ঈশ্বৰ। ভকতসকলে কৈছে যে হে প্ৰভু, এই তিনি ভুৱনত তুমিয়েই পূজ্যতম ঈশ্বৰ, তোমাতকৈ আৰু শ্ৰেষ্ঠ কোনো নাই। পৰিপূৰ্ণ কাম আছা জগততে ব্যাপী, ভকতৰ পূজা লোৱা সাক্ষাতে তথাপি। ভগৱন্ত পূৰ্ণ কাম, তেওঁ কোনো কামনাৰ বাকী নাই। তৎসত্ত্বেও ভগৱন্তৰ এটা বৈশিষ্ট্য আছে, ভকতৰ পূজা তেওঁ গ্ৰহণ কৰে। মনত ৰাখিব কথাটো। আপুনি ভকত হিচাপে তেওঁক কিবা দিয়ক, তেহে ল'ব, অভকতৰ দ্ৰব্য নলয়। কিন্তু মনত ৰাখিব, ভকতৰ পূজা লোৱা সাক্ষাতে তথাপি। আপুনি অন্তৰে সৈতে তেওঁক সেৱা পূজা কৰক, তেওঁ গ্ৰহণ কৰিব। স্তুতি কৰি বাক সত্য নাহিকে আমাৰ, নমো নমো মন্ত্ৰে মাত্ৰ কৰো নমস্কাৰ। ভকতসকলে কৈছে, প্ৰভু তোমাক কেনেকৈ স্তুতি কৰিব লাগে, কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, কেনেকৈ আবাহন কৰিব লাগে, কেনেকৈ তোমাক মিনতি কৰিব লাগে, আমি সেইবোৰ একো নাজানো। মাত্ৰ নমো নমো মন্ত্ৰই তোমাক মাত্ৰ আমি প্ৰাৰ্থনা কৰিছো। সত ৰজ তম প্ৰকৃতিৰ গুণ যত, তাতে বন্দী ভৈলো আমি তিনিও জগত। তোমাৰ সৃষ্টিৰ তিনিটা গুণতে আমি সকলো বন্দী হৈ আছো। পৰতন্ত্ৰ আমি তুমি স্বতন্ত্ৰ ঈশ্বৰ, প্ৰকৃতিত পৰে তিনি গুণৰ ওপৰ। আমি পৰতন্ত্ৰ, তুমি স্বতন্ত্ৰ। আমি বহুত দিনৰ পৰা কৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে, যদি ভগৱন্তই যাব নিদিয়ে। খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে, যদি ভগৱন্তই খাব নিদিয়ে। শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰে, যদি শুব নিদিয়ে। যোৱা 2 বছৰত আমাৰ কৰোণা যেতিয়া আহিল, তেতিয়া আমি তাৰ প্ৰমাণটো পালো যে কৰোণা অহাৰ লগে লগে আমাৰ বাপুতি শাওন, বহাগ বিহু বা অন্যান্য বিহু পাতিব আমি নোৱাৰিলো। সামাজিকভাৱে আমি নামঘৰত বাৰ্ষিক সেৱা এটা পাতিব নোৱাৰিলো। বিয়া সভা এখন পাতিব নোৱাৰাকৈ আমি 2টা বছৰ পাৰ কৰিব লগা হ'ল। তাৰমানে আমি পৰতন্ত্ৰ, তেওঁ স্বতন্ত্ৰ। তেওঁ কৰিবলৈ নিদিলে আমি কোনো কাম কৰিব নোৱাৰো। এই ভাৱনাটো আমি অন্তৰত ৰাখি পেলাই কৰ্ম কৰিব লাগিব। আৰু আমি তোমাৰ 3 গুণৰ ভিতৰত তুমি 3 গুণৰ ওপৰত। এতেকে তোমাৰো ৰূপ নাহি নিৰূপণ, বৰ্ণাইবাৰ সমৰ্থ হৈবেকো কোনজন। আমি গুণত আছো কাৰণে বগা, কলা, ওখ, চাপৰ, শকত, ক্ষীণ, মতা, মাইকী এইবিলাক আমি চিনি পাইছো, কাৰণ আমি গুণত আছো। কিন্তু তেওঁ গুণত নাই, 3টা গুণৰ ওপৰত তেওঁ নিৰ্গুণ। নিৰ্গুণজনৰ আমি কোনো বৰ্ণনা কৰিব নোৱাৰো। তেওঁ বগাই নে, কলাই নে, ওখই নে, চাপৰি নে, মতাই নে, মাইকীয়ে নে, একো আপুনি নিৰ্ণয় কৰিব নোৱাৰে, যিহেতু তেওঁ গুণৰ ওপৰত আছে। কিন্তু লীলা কথা তব অমৃতৰ নদী, কণা এক মাত্ৰ তাৰো পান কৰে যদি। কিন্তু তেওঁ গুণ লীলা কৰি যিবিলাক নদী বোৱাই থৈ গ'ল, কৃষ্ণ নামৰ নদী। আজি আপোনালোকে এয়া নদী বৈ আছে দেই। এইখন নদী যিখন ঘৰত, যিখন সমাজত, যিখন নামঘৰত যিটো পৰিৱেশন নবয়, সেইখন গাঁও, সেইখন সমাজ, সেইখন পৰিয়াল ব্ৰহ্মাৰ ভুৱন হলেও বসবাসৰ যোগ্যতা নাই বুলি কৈছে। কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জড়িত নাই। এই ব্ৰহ্মাৰ ভুৱন ভৈলে অপবিত্ৰ কিটুৱাতি, যোগ্য নোহে থাকিবে তথাই। ধনে ধানে গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে বাহিৰৰ পৰা দেখিছে নদন বদন হৈ আছে, ভিতৰলৈ গৈ দেখিছে স্বামী স্ত্ৰীৰ মনোমালিন, শাহু বোৱাৰীৰ মাজত মনোমালিন, ককাই ভাইৰ মাজত মনোমালিন।
আপোনাৰ বাহিৰৰ পৰা দেখিছে বোকাবিল গাঁৱত ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অফিচাৰ আছে, প্ৰবক্তা আছে, অধিবক্তা আছে, বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা লোক আছে। ইজনৰ মুখলৈ যদি সিজনে নাচায়, ইজনক দেখিলে যদি সিজনে সিফালৈ মুখখন ঘূৰাই দিয়ে, সেইখন গাঁও যিমান ধনে ধানে উপচি নাথাকক, সেইখন গাঁৱত বসবাসৰ যোগ্যতা নাই। সেইখন গাঁৱৰো আমূল পৰিৱৰ্তন আহিব যদি এই ভাগৱত নদীখন আমি যদি বছৰি বোৱাই থাকিব পাৰোঁ। বছৰি যদি বোৱাই থাকিব পাৰোঁ, ইয়াত আমাৰ প্ৰত্যেকৰ প্ৰতি প্ৰত্যেকৰ মৰম চেনেহটো বাঢ়ি যাব। এইটোৱেই ধৰ্ম বুলি কৈছে দেই। ধৰ্ম বেলেগ বস্তু নহয়। সৰ্বপল্লী ৰাধা কৃষ্ণনে কৈছে ধৰ্ম এনেকুৱা এটা বস্তু যিটোৱে আমাৰ ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱ, ভাল পোৱা ভাৱটো জগাই তোলে, যাৰ জৰিয়তে আমি ভগৱানক ভাল পাবলৈ সক্ষম হওঁ। ৰিলিজন বাইন্ডছ মেন টু মেন এণ্ড মেন টু গড। আমি বাস কৰি থকা গাঁওখনত, আমি বাস কৰি থকা পৰিয়ালটোত ইজনে যদি সিজনক ভাল নাপায়, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাথাকে, সেইখন গাঁৱত বাস কৰা মানুহে ঈশ্বৰক ভাল পোৱাৰ অধিকাৰ নাথাকে। আমি ভগৱানক ভাল পাবলৈ হ'লে ইজনে সিজনক ভাল পাব লাগিব। ভগৱানে কাক ভাল পায়? God loves him who loves his creation. ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণী, কুকুৰ চিগাৰ্ল গদৰ ভৰু আত্মাৰাম। এই তথ্যটো ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত প্ৰথম সতীত্ব গুণৰ প্ৰতিভা হিচাপে দাঙি ধৰি কৈছিল, গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হৈছে অজয়ন্তী বদতি প্ৰভু শুনিও গোসাই সমভাৱে ভূত দয়া কৰো সদায়। মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য, সকলো পঞ্চভৌতিক প্ৰাণীতেই ভগৱান আছে বুলি জানি মই সকলোকে দয়া মৰম চেনেহ কৰোঁ। বৰ সুন্দৰ হৈছে, যোৱা পানী আনা। গতিকে 3টা কাঠি এপল পানী এপল মাটি দি টেম্বুৱনী যান বন্ধ কৰি শান্তিযান ৰূপে আজিও আমাৰ মাজত চিহ্নিত হৈ ৰৈছে। এই গুণবিলাক আমি আয়ত্ব কৰিব লাগিব। গতিকে আজিৰ এই নদীখন আমাৰ ইয়াত বৈছে, ইয়াৰ পৰা আমি দুটা এটা কথা শুনিব লাগিব, বুজিব লাগিব, ক'ব লাগিব। এতেকে তাহাৰ সবে দুখ হইবে অন্ত, তোমাৰ স্বৰূপ কোনে জানে ভগৱান। কৃষ্ণ কথা নুশুনা মানুহ দুখৰ পৰা অন্ত হ'ব মানে মুক্ত হ'ব নোৱাৰে, মনত ৰাখিব। সেইকাৰণে ৰাতিপুৱা গধূলি, অন্য সময় নহ'লেও ৰাতিপুৱা গধূলি যাতে আমি ভগৱন্তৰ নাম এটা পুৱা গধূলি ধূপ এডাল জ্বলাই যাতে ল'ব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰত্যেকখন গৃহতে গুৰুগৃহ লাগিব দেই। ভগৱানক উপাসনা কৰা জেগা অকণমান লাগিব। কাৰণ মাধৱদেৱে কৈছে, হৰি গুণ নাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ, মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। 4 মুঠি জীৱৰ ভিতৰত যে মানুহৰ নামটো, মানুহৰ উপাধিটো পালো, আমাৰ প্ৰয়োজনীয় কৰ্মটো পুৱা গধূলি আমি ঈশ্বৰ উপাসনা কৰিব লাগিব। গতিকে গীতাত কৈছে, অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। ঈশ্বৰৰ কথা কোৱা শুনা দায়িত্ব বা অধিকাৰ মানুহৰ বাদে আনৰ নাই। আমি মানুহৰ জন্ম পাই আজি তাৰিখলৈকে যদি তেওঁৰ চৰণত সেৱা এটা কৰাৰ স্থান অকণমান নাই, সেইখন ঘৰত থকা জীৱকেইটা উদ্ধাৰ হ'ব নোৱাৰে, মনত ৰাখিব কথাটো। মই ভবা নাই যে বোকাবিল গাঁৱৰ কাৰোবাৰ ঘৰত গুৰুগৃহ নাই। মই অনুমান কৰিছোঁ সকলোৰে ঘৰতে আছে। যদি কিবা কাৰণত আপোনালোকে ভালকৈ বনাব পৰা নাই, ঘৰৰ ভিতৰতে অকণমান আছুতীয়াকৈ আৰবে দি হ'লেও ঠগী এখনতে গুণমালা বা ঘোষা কিতাপ এখন বা কীৰ্তন এখন থৈ হ'লেও পুৱা গধূলি ল'ৰা ছোৱালীকেইটাক লৈ উপাসনা কৰিব আৰু ভগৱানক ক'ব, প্ৰভু, শইকীয়া বাপৰ দৰে, বৰা বাপৰ দৰে, বৰুৱা বাপৰ দৰে, হাজৰিকা বাপৰ দৰে মোৰো ধুনীয়া গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছে, কিন্তু মই এইকেইটা অভাৱৰ কাৰণে পৰা নাই।
কৃপা কৰি তুমি মোৰ মনৰ বাঞ্ছা পূৰণ নকৰিব। আপুনি সদায় গুৰু সেৱা কৰোঁতে এই নিবেদনটো কৰি থাকক। ভগৱানে কৈছে হ'ব, যা দৃষ্টি ভাৱনা জৈছ সিদ্ধি ভৱতি। তুমি যেতিয়া এইটো ভাবিছা মই তোমাৰ ভাৱনা কম সময়ৰ ভিতৰতে পূৰণ কৰি দিম। মনত ৰাখিব, যদি আপুনি কোনো দিনেই নাভাবে জীৱন শেষ হৈ যাব, কিন্তু আপুনি আৰু গুৰুগৃহ অকণমান বনাব নোৱাৰিব। গুৰুগৃহ নবনোৱাকে আপুনি পূৰ্ব পুণ্যৰ ফলত ককা ঘৰৰ তলত দামী পোছাক পিন্ধি দামী আহাৰ খাই বাস কৰি থাকিব পাৰিব, কিন্তু অহা যোৱা কৰি থাকিব লাগিব। গুৰু সেৱা নকৰাকৈ পুৱা গধূলি ঈশ্বৰক উপাসনা নকৰাকৈ যদি কোনোবা জীৱ এইখন গাঁৱৰ পৰা ওলাই গৈছে, তেওঁ আকৌ ঘূৰি থাকিব লাগিব। তেওঁ এই 200 মাইল এই মানে 3টা স্তৰ ভেদ কৰিব নোৱাৰিব। মধ্যাকৰ্ষণৰ ভিতৰতে ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। তেওঁ ঘূৰি যাব মানে ঈশ্বৰৰ ঠাইলৈ যাব নোৱাৰিব, অহা যোৱা কৰি থাকিব লাগিব। গতিকে আপোনালোকৰ কাৰোবাৰ যদি অভাৱ আজি তাৰিখত আছে, অহা কালিৰ পৰা আৰম্ভ কৰি দিয়ক। নাই মোমাই কণা মোমাই মোমাই, হাফ এ লভ ইজ ন' লভ। একেবাৰে নথকাতকে কণা মোমাইকে যাতে আমি মোমাই বুলি ক'ব পাৰোঁ। অৰ্থাৎ একেবাৰে গুৰু সেৱা নকৰাতকৈ গুৰুগৃহ নাথকা বুলি মই যাতে পুৱা ধূপ এডাল জ্বলাবৰ কাৰণে যাতে মই অৱহেলা কৰিব লগা নহয়। ভিতৰতে অকণমান আছুতীয়া ব্যৱস্থা কৰি হ'লেও আপুনি সদ্যহতে ঈশ্বৰ উপাসনা কৰাৰ ব্যৱস্থাটো ল'ৰা ছোৱালীক দেখুৱাই থৈ যাওক। আদৰ্শ ডাঙৰে যি আদৰ্শ দেখুৱাব ল'ৰা ছোৱালীয়ে সেইটোৱেই ধৰ্ম বুলি ভাবিব। জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, অইনে ভাবে তাক সেহি মহা ধৰ্ম। মনস্তাত্ত্বিক পণ্ডিতসকলৰ, মনোবৈজ্ঞানিক পণ্ডিতসকলৰ, দাৰ্শনিক পণ্ডিতসকলৰ অভিমত যে আমাৰ অনুজসকলে অগ্ৰজসকলক সদায় অনুকৰণ কৰি থাকে। আমাৰ নাতি পুতিবিলাকে ককাক আইতাক দেউতাক মাকৰ আদৰ্শটো অনুকৰণ কৰি থাকে। গতিকে আমাৰ গুৰুজনৰ মতে আমি সকলো জ্যেষ্ঠসকলে ৰাতিপুৱা শুই উঠি গা পা ধুই প্ৰথমতে বিষ্ণু যজ্ঞ কৰিব লাগে, তাৰপিছতহে ভূত যজ্ঞ কৰিব লাগে। বিষ্ণু যজ্ঞ মানে গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰক উপাসনা কৰি মনটো শুদ্ধ কৰি লোৱাৰ পিছতে পঞ্চভূতৰ দেহটো ৰাখিবৰ কাৰণে খোৱা বোৱা কৰিব লাগে। আমাৰ বহুত মানুহে ভাগৱতৰ এই দৰ্শনটো নাজানি, বহুত কোৱালিফাইড মানুহ, বহুত জনা শুনা মানুহে মুখখন ধুয়ে ভূত যজ্ঞত লাগি যায় আৰু কয় বুজিছা, মোৰ মুখ ধুই পেলাই লাল চাহ একাপ, শুকান ৰুটি এটা নাখালে, চাহ একাপ নাখালে, চেদা পালি নাখালে, তামোল এখন নাখালে, কিবা পাতলীয়া আহাৰ অকণমান নললে মোৰ পাছৰ কামখিনিলে যাব নোৱাৰো। এইটো যদি কাৰোবাৰ অভ্যাস যদি লৈ আছে, আজি ইয়াতে এৰিব দেই। আপুনি কাৰ দাস হৈ আছে? আপুনি মনৰ দাস হৈ আছে। আমাৰ ভাগৱতে কৈছে মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি আমাৰ বহুত মানুহ উঠি অহা প্ৰজন্মই মনৰ দাস হৈ পেলাই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈ গৈছে, যাৰ কাৰণে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকে আমাৰ মাজৰ পৰা গুচি গৈছে। ভগৱানে কিন্তু আমাক চবকে কি দিছিলে? মনুষ্যৰ আয়ুষত বৰিষ সংসাৰ। মানুহ মাত্ৰে আমাক চবকে 100 বছৰ দিছে। তৎসত্বেও আজি আমাৰ মাজৰ পৰা বহুত উঠি অহা প্ৰজন্মই 100 বছৰ ভোগ নকৰাকে আমাৰ মাজৰ পৰা বিদায় লৈছে। কিয়? তেওঁ মনৰ দাস, দুৰাচাৰ মনৰ কবলত পৰি নাখাবলগীয়া খোৱাৰ কাৰণে, নকৰিবলগীয়া কৰা কৰ্মৰ কাৰণে তেওঁ দেহে এই শাস্তি ভোগ কৰিব লগা হৈছে। ভাগৱতত কৈছে মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আপুনি মনৰ কবলত পৰি যদি তেনেকুৱা নিষিদ্ধ দ্ৰব্য খাব পাৰিব, আজি বহুতে ড্ৰাগছ খাইছে, মদ চেৰাপ খাইছে বা ৰাগিয়াল বস্তু খাইছে, খাব পাৰিব, আপোনাৰ অধিকাৰ আছে, কিন্তু আপুনি 100 বছৰ ভোগ কৰিবলৈ নাপায়। মদ ভাং ৰাগিয়াল বস্তু খোৱা কোনো মানুহে 100 বছৰ ভোগ কৰিবলৈ নাপায়। গতিকে আপুনি ভাগৱতৰ শুনি এইবিলাক বেয়াবিলাক ত্যাগ কৰিব লাগিব দেই। বেয়া এৰি ভাল লোৱাটোৱেই বৈজ্ঞানিক দৃষ্টিভংগী। আপুনি যেতিয়া বেয়া এৰি ভাল ল'ব, আপোনাৰ আয়ুস বাঢ়িব।
যি মানুহে সদায় পুৱা গধূলি ঈশ্বৰ উপাসনা কৰি নীতি সদাচাৰ মানে, আমাৰ 8 প্ৰকাৰ সদাচাৰ আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ আমাৰ আজি সমাজত বহুত মানুহে শুবও নাজানে, উঠিবও নাজানে। টোপনি ধৰিল বুলিয়ে ধুনীয়াকে পেট ভৰাই খাব, কোমল বিচনা পাই জপংকে উঠি শুলেই আৰু। সেইটো স্বভাৱ আছে যদি এৰিব। আমি কেনেকৈ শুব লাগে মাধৱ পুৰুষে ঘোষাত লিখিছে। দুঃস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম, দুষ্ট গ্ৰহ ভয় বিনাশন, পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম, সৰ্বদায়ে কৰিও কীৰ্তন। আপুনি শুবলৈ যাওঁতে যিমান ঘোষা মুখস্থ আছে গাব, নহ'লে এটা হ'লেও গাব। তেতিয়া আপোনাৰ ওচৰলৈ দুঃস্বপ্ন আহিব নোৱাৰে, মনৰ কোনো দুখ বেদনা আহিব নোৱাৰে। কেতিয়াবা আপোনাৰ পাৰিবাৰিক সমস্যা, দাম্পত্য সমস্যা, যুগ্ম জীৱনৰ সমস্যা, সামাজিক সমস্যাই কেতিয়াবা আপোনাক জৰ্জৰিত কৰে, টোপনি নাহে, ছাতিপুতি লাগি থাকে। তেনেকুৱা দিনৰ যদি আপুনি সন্মুখীন হয়, তেতিয়া যিমান বৰগীত জানে, যিমান ঘোষা জানে, যিমান কীৰ্তন জানে, যিমান দিহানাম জানে, গাবলৈ যত্ন কৰক। যিমান ঈশ্বৰৰ নাম গাব সিমান সোনকালে টোপনি আহিব। মনত ৰাখিব। আমাৰ কিছুমান মানুহ সাৰ পালেই চকু মোহাৰি কামৰ ধান্দাত জপংকে নামি আহে। সেইটো স্বভাৱ আছে যদি এৰিব। আমি কেনেকৈ নামি আহিব লাগে মহাপুৰুষে কৈছে, যিজন থকাৰ কাৰণে আমি চৈতন্য হৈ আছো। তেওঁ আমাৰ শৰীৰত 3টা গুণত অৱস্থান কৰি আছে। ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত একে তত্ত্ব, একৰেখে 3 নাম, লক্ষণ ভেদত। 3টা গুণনাম লৈ আমাৰ দেহ জগতত অৱস্থান কৰি আছে। আপুনি দুৰ্ঘোৰ টোপনি গলেও আপুনি জীয়াই থাকে। আপুনি টোপনি গলে কোনোবা মানুহে জানে নেকি মই জীয়াই আছো নে মৰিলো? টোপনি যোৱা মানুহে নাজানে, ক'ব নোৱাৰে মই জীয়াই আছো নে মৰিলো। তৎসত্ত্বেও আপোনাক জীয়াই ৰাখিছে কোনে? ব্ৰহ্ম শক্তিয়ে। সাৰ পোৱাৰ লগে লগে আপুনি চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিয়ে যায়, ইন্দ্ৰিয়বিলাক সচেতন হয়। কোনে কৰিছে? পৰমাত্মাই। আৰু ভগৱন্ত সৃষ্টিস্থিতি প্ৰলয়ৰ গৰাকী, যথা কৰ্ম তথা ফল প্ৰদানৰে সৈতে জীৱন শৈলী আগুৱাই নিয়াৰ ফল দিবৰ কাৰণে ভগৱন্ত আমাৰ হৃদয়তে অৱস্থান কৰি আছে। সাৰ পোৱাৰ লগে লগে হাত দুখন আনি তেওঁ থকা জেগালৈ, ক'ত আছে? সমস্ত ভূতৰে মই আছো হৃদয়ত। হাত দুখন আনি তেওঁক ক'ব, প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই উঠিল। তেওঁৰ কৃপা নহ'লে বোকা বিলৰ বোলে আজি আমুকা বিচনাতে গ'ল, তামুকি বোলে বিচনাতে গ'ল। অৰ্থাৎ ভগৱানৰ কৃপা নহ'লে আপুনি বিচনাৰ পৰা সাৰ নাপাব। আপুনি যে সাৰ পালে, যিজনৰ কাৰণে সাৰ পালে সেইজনক নিবেদন কৰক, প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই উঠিল। আজিৰ দিনটোৰ সমস্ত কাৰ্যসূচী সুসম্পাদন কৰি তোমাৰ ভকতৰ সান্নিধ্যত তোমাৰ অমৃতময় কথা শুনি জন্ম জন্মান্তৰ কাৰণে যাতে মই পুণ্য সঞ্চয় কৰিব পৰাকৈ তুমি মোক কৃপা দৃষ্টি কৰিবা। আৰু সমস্ত দায়িত্ব তোমাৰ ওপৰত অৰ্পণ কৰি উঠিলো কৃষ্ণ বুলি সোঁ ভৰিটো নমাই উঠি আহক। যিটো জনে যাই নামোচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হয়। লগে লগে আপোনাৰ পিছত ভগৱন্ত যাবলৈ বাধ্য হ'ব। মানে যিটো কৰ্ম কৰে, যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। আপোনাৰ দিনটো কি কি কাৰ্যসূচী যোৱাকালিয়ে আপুনি আজি কৰিম বুলি যিকেইটা কাৰ্যসূচী বনাই থৈছে, সেইকেইটা কাৰ্যসূচীত আপোনাৰ লক্ষ্য আৰু উদ্দেশ্য থাকিব। কামনা আৰু বাসনা থাকে আমাৰ কৰ্মবিলাকত। আমাৰ বাসনা কোনে পূৰণ কৰিব? আমাৰ মনৰ বাঞ্ছা কোনে পূৰণ কৰিব? ভগৱানে কৰিব। গতিকে ভগৱানত অৰ্পণ নকৰাকৈ আপুনি কোনো কৰ্ম আগ নাবাঢ়িব। ল'ৰাটো স্কুললৈ গৈছে, বিদ্যালয়লৈ, মহাবিদ্যালয়লৈ গৈছে, বিশ্ববিদ্যালয়লৈ গৈছে, চাকৰিলৈ গৈছে, কৰ্মস্থানলৈ গৈছে, মাক দেউতাকে ক'ব কৃষ্ণ বুলি কৈ যোৱা, ৰাম বুলি কৈ যোৱা। ককা দেউতা বহি আছে, সেৱা এটা কৰি যোৱা, আইতাক সেৱা এটা কৰি যোৱা, দেউতাক সেৱা এটা কৰি যোৱা, মাক সেৱা এটা কৰি যোৱা। যি ল'ৰা ছোৱালীক সৰুৰ পৰা এই নীতি শিক্ষা দিব, হেন জানি শিশু হব এৰা আন কৰ্ম, ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। সৰু কালৰ পৰা ল'ৰা ছোৱালীক এই নীতি শিক্ষা যিখিনি গৃহস্থীয়ে দিব, সেইখন ঘৰৰ ল'ৰা ছোৱালী সৎ হবই, ভাল হবই, ধাৰ্মিক হবই, জীৱনত উন্নতি কৰিবই। গতিকে এই নীতি শিক্ষাবিলাকৰ কথা আমাক ভাগৱতে কৈ আছে
এই নীতি শিক্ষাবিলাক আমি তৃণমূল ঘৰখনৰ পৰা আমি দিবলৈ যত্ন কৰিব লাগিব। গতিকে ঈশ্বৰৰ নাম লৈ যাত্ৰা কৰিব, ঈশ্বৰ আপোনাৰ লগত গৈ থাকিব। যিটো জনে যাই নাম উচৰি, তাৰো পাছে পাছে ভ্ৰমন্ত হৰি। বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে যেনেকৈ পোৱালিটো মুখৰ আগত লৈ শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দিয়ে, কৃষ্ণৰ নাম যাত্ৰা সময়ত যি লৈ যাব, ভগৱন্তই তেওঁ কৌমদকী গদালৈ ৰক্ষণাবেক্ষণ দিব বুলি আমাৰ ভাগৱতে কৈছে। একচিত মনে যিটো মহাজনে, ফুৰে গুণ নাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম। নামে আমাক ৰক্ষা কৰি থাকিব।